ফেচিয়েল কৰে নে ঠাণ্ডাৰ দিনকেইটাত আপোনালোকে? আজি মই ইমান সুন্দৰ এটা ফেচিয়েল আপোনালোকলৈ লৈ আহিছোঁ। সকলো স্কিনতে কৰিব পাৰিব। খালি এটা ইনগ্ৰিডিয়েণ্টছ দিব লাগিব, যিসকলৰ বেছি ড্ৰাই স্কিন হয়। আমাৰ ঠাণ্ডাৰ দিনত আমাৰ স্কিনখন এনেও ড্ৰাই হৈ যায়, বহুত মানে যিমান যি কৰিলেও ড্ৰাই হৈ যায়, ঠিক নহয়। তো এটা ফেচিয়েল কৰাটো খুবেই জৰুৰী। কেনেকৈ কৰিব লাগিব মই ষ্টেপ বাই ষ্টেপ কৈ যাম আপোনালোকক, তেনেকৈ কৰিব। তাৰ লগে লগে মই হেল্থৰ কিছুমান কথা সদায় কৈ থাকোঁ আপোনালোকক। কি খাব লাগে, কেনেকে খাব লাগে, পানী খাব লাগে, ডে টু ডে লাইফৰ কামবিলাক আমি নিয়মমতে সময়মতে কৰিব লাগে, সেইবোৰ মোৰ ভিডিঅ'ত প্ৰত্যেকটো ভিডিঅ'ত দিয়া আছে। মানে আমি স্কিনখন ঠিকে ঠিকে ৰাখিবৰ কাৰণে আচলতে আমি আমাৰ হেল্থটো ঠিকে ঠিকে ৰাখিব লাগিব। তাৰপিছতহে আমি ওপৰত যদি স্কিনখনত কিবা লগাওঁ তেতিয়াহে কামত আহিব। নহ'লে যদি আমাৰ হেল্থটো ঠিকে নাথাকে তেতিয়া স্কিনখনত আমাৰ ওপৰতে কিবা লগাই থাকিলে বিশেষ তেনেকুৱা কামত নাহে। চ' আপোনালোকে আজি ভিডিঅ'টো